গুড মৰ্নিং এভৰিৱান ডিকে কৰিশ্মা চেনেলৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই, মোৰো ভালেই। এতিয়া ৰাতিপুৱা 7টা বাজিছে আৰু আজি ৰাতিপুৱাই ভিডিঅ' শ্বুট কৰিছোঁ। তাৰমানে আজি মোৰ দেউতা অৰ্থাৎ মোৰ শহুৰ দেউতাৰ বছৰেকীয়া তিথি, তাৰে অলপ গীতা পাঠ কৰিব ঘৰত কৰোণাৰ মাজতেই, সেইকাৰণে অকণমান এনেই সৰু সুৰাকৈ গীতা পাঠ এখন কৰিব ভাবিছোঁ। সেয়া আজি আপোনালোকক দিনটো কেনেকৈ কি কৰোঁ দেখুৱাই থাকিম আপোনালোকক। তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব আপোনালোকে। আৰু আগৰ ভিডিঅ'বোৰ যিসকলে চাইছে তেখেতসকলক বহুত বহুত ধন্যবাদ। এনেকৈ মোৰ ভিডিঅ'বোৰ চাই থাকিব আগলৈ। আৰু যিসকলে চোৱা নাই প্লিজ চাব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে ব'লক আজি দিনটো আৰম্ভ কৰোঁ। হেল্ল', আচলতে এতিয়া 4টাই বাজিব হ'ল। ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ ৰাতিপুৱা 7টাতে, কিন্তু মাজৰ সময়খিনি দেখুওৱা নগ'লেই। ভাবিছিলোঁ ভালকৈ ভিডিঅ' কৰিম, কিন্তু নহ'ল। জানেই নহয়, কিবা এটা ঘৰত সকাম পাতিলে আৰু তেনেকেই ব্যস্ততা হৈ যায়, আৰু মোৰো তেনেকুৱাই হ'ল, একেবাৰে সময় নহ'ল। তথাপিও অকণমান মই ভিডিঅ' কৰি ৰাখিছিলোঁ। তেতিয়াহ'লে সেইখিনিকে চাওকচোন আপোনালোকে। অৱশ্যেই মুৰহাই নৰতে চুৰি কৰি আনি যদি পঢ়াই কিতাপ। এইখিনিয়ে আছিল। মই অকণমানেই ভিডিঅ' কৰিলোঁ। আধা ভাইটি এজনীয়ে কৰিল ভিডিঅ', বাকী আধাখিনি মই তেনেকৈ ইমান দেখুৱাব পৰা নগ'ল। তথাপিও সেইখিনিকে দেখুৱালোঁ। আৰু এতিয়া ভাবিছোঁ অকণমান ৰেষ্ট লওঁ, কাৰণ কিবা এটা সকাম পাতিলে কিমান কাম বন ওলায় সেইটো সকলোৱে জানে। আৰু এতিয়া বিৰাট ভাগৰ লাগিছে, অকণমান ৰেষ্ট লওঁ, তাৰপিছত আকৌ উঠিবই হ'ব। আৰু আজি এটা পাৰ্চেল আহিল ফ্লিপকাৰ্টৰ পৰা। কি হয় তেতিয়াহ'লে চাওকচোন। এইটো মোৰ পাৰ্চেলটো মই ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলোঁ। এইটো এটা মুভ ছেট হয়, ঘৰ মুচিব পৰা। আচলতে এইটো বস্তু আপোনালোকে দেখি গম পাইছে, বহুতৰে আছেই। মোৰ বিৰাট প্ৰয়োজন হৈছিল বস্তুটো, সেইকাৰণে মই লৈ ল'লোঁ। এনেকুৱা মই আৰু এটা পাইছোঁ, এই বগা এয়া দেখিছে তলত, সেইটো এক্সট্ৰা এটা পাই গৈছোঁ। মই আচলতে এইটো ফ্লিপকাৰ্টত অফাৰ পাইছিলোঁ, 599ত লৈছোঁ। বিৰাট ধুনীয়া এটাটো বস্তু, মই বিৰাট ভাল পাইছোঁ। আচলতে কোৱালিটিটোও ভাল। কেনেকুৱা লাগিছে কমেণ্টত প্লিজ জনাব। তেতিয়াহ'লে আজি ভিডিঅ'টো মই ইমানতে শেষ কৰোঁ। নতুন এটা ভিডিঅ' লৈ অতি সোনকালে আহি আছোঁ। আৰু আপোনালোকে যদি মোৰ চেনেলটো নতুন হয় তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিৰ ভিডিঅ'টো যদি ভাল লাগিল তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া নতুন ভিডিঅ' ন'টিফিকেশ্যনবোৰ আপোনালোকে সোনকালে পাব। তেতিয়াহ'লে আজিলৈ আহোঁ, বাই।